আমি আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা লগতে জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আমি আজি বৰবাম লগতে পৰ্যাতলি হাতীবন্ধা ৰাইজৰ কাৰণে আজি বান আক্ৰান্ত ৰাইজৰ কাৰণে আমি আজি বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ। লগতে দৰৱ পাতিও ব্যৱস্থা কৰিছোঁ। গতিকে আমি ৰাইজৰ কাৰণে অকণমান সহায় আগবঢ়াবলৈ আজি এইখন অনুষ্ঠান আজি আয়োজন কৰিছোঁ। তেখেতলোকক লৈ আমাৰ গাঁৱৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৃহত্তৰ অসমীয়া যুৱ মঞ্চই যি পদক্ষেপ লৈছে, বান আক্ৰান্ত ৰাইজলৈ বিনামূল্যে স্বাস্থ্য শিবিৰ পাতিছে আৰু যিসকল স্বাস্থ্যকৰ্মী সহযোগ কৰিছে তেওঁলোকলৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ এই ভিতৰুৱা গাঁও অঞ্চল, ইয়াত ধৰক যিকোনো সময়ত আমি ডক্তৰ বা অন্য বিশেষ হেৰি নাপাওঁ, টেঙাখাটলৈ বা অন্যলৈ যাবলৈও আমাৰ বিশেষভাৱে অসুবিধা হয় বাট পথ। সেইকাৰণে পুনৰবাৰ তেওঁলোকৰ যি পদক্ষেপ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতিলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া ডিব্ৰুগড়ৰ পৰা আমি মোবাইল মেডিকেল টিমৰ মই তাৰে ডক্টৰ হয়। এতিয়া বিশেষকৈ যেতিয়া মানে আফটাৰ ফ্লাড, যিটো বানৰ পিছত মানুহবিলাকৰ বিভিন্ন ধৰণৰ বেমাৰ হয়, পেটৰ অসুখ, পানীৰ যোগেদি পানী দূষিত পানী খোৱাৰ কাৰণে পেটৰ গণ্ডগোল হয়, ডায়েৰিয়া, ডিচেণ্ট্ৰি, টাইফইড এইবিলাক হ'ব পাৰে। তাৰপৰা আকৌ লেতেৰা পানী গছকি মেলি থকাৰ কাৰণে ফাংগেল ইনফেকশ্যন বা বিভিন্ন ধৰণৰ চৰ্ম ৰোগ হ'ব পাৰে। গতিকে এইবিলাকৰ প্ৰতিষেধকৰ কাৰণে বিশেষ আৱশ্যক হয়। আৰু আমি আজি আহিলোঁ, আহি আৰু এতিয়া প্ৰায় 150ৰ ওপৰ 200 ওচৰা-ওচৰি পেচেণ্ট আমি চালোঁ। চাই এতিয়া আৰু প্ৰায় শেষ হৈছে আৰু আমাৰ গোটেইবিলাক। গতিকে আৰু আমাৰনো ক'বলগীয়া কিটো আছে, আমি আহিছোঁ এটা কৰ্তব্য হিচাপে আহিছোঁ। যুৱ মঞ্চে মাতিলে আমাক চৰকাৰে পঠিয়াইছে, চৰকাৰৰ ফালৰ পৰা জয়ন্ত ফালৰ পৰা পঠিয়াইছে। গতিকে ইয়ালৈ আহিলোঁ আজি। ধন্যবাদ।